কিন্তু অশান্তি কেনেকৈ আৰম্ভ হৈছিল? অশান্তিটো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াটো আৰম্ভ কৰিছিল যেতিয়া BTC চুক্তি স্বাক্ষৰিত হৈ গ'ল। এপছুৱে লাষ্ট মমেণ্টত চহী নকৰিলে, ছিগনেচাৰ নিদিলে। তাৰপিছত ক'লে যে BTCত একো নাই, আমাক লাগে পূৰ্ণাংগ বদলি লাগে। তেনেকৈ আকৌ আন্দোলন আৰম্ভ কৰিলে, পৰিৱেশ নষ্ট হৈ গ'ল। গতিকে লাষ্টত মই এইটোকে ক'ম, প্ৰমোদ বড়োক কোনে অধিকাৰ দিলে BTS চুক্তি স্বাক্ষৰ কৰিবৰ কাৰণে? কাৰণ BTC চুক্তি স্বাক্ষৰিত হৈছিলে BTC অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ সমৰ্থন আছিল। কোনোবা গোৰ্খা সন্মানীয়সকলে একেলগে লিখিতভাৱে দিছিল, অল আছাম ষ্টুডেণ্টছ ইউনিয়নে একেসকলেও লিখিত হিচাপে দিছিল, সমৰ্থন আগবঢ়াইছিল, বঙালী পেটাৰেণ্টবিলাকে দিছিল। গতিকে বিভিন্ন জনগোষ্ঠীৰ সমৰ্থনত উত্তৰৰ অঞ্চলৰ এটা শাসনৰ ব্যৱস্থা মেইনটো আছিলে ডেভেলপমেণ্ট, উন্নয়নৰ কাৰণে। কাৰণ আমি সেইটো সময় অনুভৱ কৰিছিলোঁ যে অসমৰ পৰা উত্তৰ অঞ্চলটো মাহীমাই চকুৰে চাইছে। গতিকে ডেভেলপমেণ্টটো মেইন আছিলে। তাৰপাছত ইয়াত যিসকল বেলেঞ্চ ব্লক এৰিয়াবিলাকত বসবাস কৰি আছে, একেসকলৰ জাতীয় সত্তা বজাই ৰাখিবৰ কাৰণে, যেনে সংস্কৃতি হওক বা ভাষাই হওক, গতিকে সেইটো এৰেঞ্জমেণ্ট আছিলে BTC চুক্তি। গতিকে আমি সেইটোকে কৈ আছোঁ যে প্ৰমোদ বড়োই যে BTC চুক্তিক হাইজেক কৰিছে। BTC চুক্তি হাইজেক কৰিলে আৰু যদি আমাৰ ক'ব লগা নাছিল, এক্সপাৰ্ট কমিটিখন যদি আহিব দিয়াহেঁতেন, পিল্লাই অৰ্ডিনেৰী ওৱান মেন এক্সপাৰ্ট কমিটি, ৰিটায়াৰ্ড ছেক্ৰেটাৰী হোম ডিপাৰ্টমেণ্টৰ একেটাই আছিলে, হি ৱাজ দি অথৰ BTC চুক্তিৰ। গতিকে BTC চুক্তি স্বাক্ষৰ হোৱাৰ পিছত BTC চুক্তি কি আগুৱাবিলাক আছে, জনজাতিবিলাকৰ কিবা অসুবিধা হৈছে নেকি, সেই গোটেইবিলাক আঁতৰ কৰি পেলাই সেইটো কি ধৰণে এটা মষ্ট একচেপ্টেবল চুক্তি স্বাক্ষৰ কৰিব পৰা যায়, সেই কমিটিখন যদি আহিব দিলে পূৰ্ণাংগ হৈ গ'ল হয়, আৰাম এটা ভাল এটা চুক্তি হ'ল হয়। আপোনালোকে অনুমান কৰক যে যি ধৰণৰ মানুহৰ উপস্থিতি ভোটাৰ্ছবিলাকৰ আৰু বিভিন্ন ঠাইত যি ধৰণৰ আমাৰ মবিলাইজেশ্যন চলি আছে আৰু যি ধৰণৰ আমি ৰাইজৰ ৰেছপন্স পাইছোঁ আৰু মিডিয়াত কথাবিলাক যি ধৰণৰ ওলাইছে, সেইবিলাক যদি আমি চাওঁ, তাৰমানে ৰাইটিং অন দি ৱাল আৰু ৱাল ৰাইটিংটো যদি চাওঁ, তেতিয়া BPF চৰকাৰ হৈ গ'ল। আমি 25ৰ ওপৰত পাম। ভৱিষ্যতটো কোন দিশে যাব বুলি ভাবে আপুনি? প্ৰমোদ বড়োৰ ভৱিষ্যত কোন দিশে যাব বুলি ভাবে? কিহৰ ভৱিষ্যত? প্ৰমোদ বড়োৰ কথাটো আমি নাজানো ভাই। প্ৰমোদ বড়ো হ'ল একেটোৰ বহু কথা কৈ গৈছে যে একেদে MCLA চিফ হ'বৰ কাৰণে বোলে সি পলিটিক্স কৰা নাছিলে, একেদে কৰিছিল বড়োলেণ্ডৰ কাৰণে। গতিকে একেদে নিজৰ গাঁৱত দাদা ভাইসকলৰ লগত থাকি পেলাই সংসাৰ খাম বুলি কৈছিলে। গতিকে সেইটো তেনেকৈ শুনিছোঁ আমি। গতিকে এইটো একেটাৰ কথা আমি নাজানো। যিটো চুক্তি কৰিছিল এই চুক্তিৰ মতে কাম হৈছে? এই চুক্তিটো ক'বলৈ গ'লে যিহেতু সংবিধানতো গ্ৰহীত হোৱাই নাই, এমেণ্ডমেণ্ট হোৱা নাই। গতিকে এই চুক্তিটোতো আমি চুক্তি বুলি ক'ব নোৱাৰোঁ, ইয়াৰ ম্যাদ উকলি গ'ল এতিয়া। বিজেপিৰ লগত জয়ন্ত মল্ল বৰুৱাৰ বৈঠক হৈছিল সাধাৰণ মহিলাৰ। চাওক পৰিলে যে এইবিলাক জাষ্ট অনুমান এছামশ্যন। গতিকে নিশ্চয় আৰে ভাই এইটো ধাবা আছিলে, নিশ্চয় ক'ৰবাত গৈছে। গতিকে আহোঁতে চাহ পানী খাব সোমাল, তেনেকুৱাওতো হ'ব পাৰে। ইটছ এণ্ড এভৰিথিংটো আৰু পলিটিক্স নহয়। কিবা আছে নেকি বিজেপিৰ? এই বিষয়ে মই সবিশেষ নাজানো, কিন্তু আজিলৈকে এতিয়ালৈকে যি চলি আছে, যেনিবা এইটো হ'ল একেবাৰে ভিতৰুৱা অঞ্চল। যোৱা 2020 চনত এই অঞ্চলত BPFৰ কোনো নামগন্ধ নাছিলে, কিন্তু 2014 চনৰ পৰা BPFে এই অঞ্চলৰ ৰাইজৰ ভোটাৰৰ নাম উঠাই দিছিলে। 2014 চনৰ আগতে এই অঞ্চলবিলাকত ভোটাৰ নাছিলে। তাৰপিছত ইয়াৰ যিটো মাটি, সেইটো ফৰেষ্ট ডুৱেলাৰ্ছ আইনৰ অধীনত অনাৰ ব্যৱস্থা কৰা হৈছে। দুই এজনে পোৱা বুলি মই শুনিছোঁ। গতিকে মাটি বাৰী হওক বা ইয়াত একেসকলৰ ডাঙৰ অভাৱটো হৈছে ইয়াত স্বাস্থ্য সেৱাৰ কাৰণে ইয়াত এটা মেডিকেল চেণ্টাৰৰ প্ৰয়োজন, আৰু ঠিক তেনেকৈ জল জীৱনৰ মিছনৰ কোনো এটা ব্যৱস্থা ইয়াত নাই, খোৱা পানীৰ ব্যৱস্থা নাই। গতিকে সেইবিলাক নিশ্চয় একেসকলে ভৱিষ্যতে পাবৰ কাৰণে সক্ষম হ'ব। চাওক, এইটো বিশেষকৈ এতিয়া BTC বেলেঞ্চ ব্লক এৰিয়াত লিজ আউট নহয়,
মই এই বিষয়ে নাজানো, কোনো কাগজ চাগজ মই দেখা নাই। ছেকেণ্ড থিংটো হ'ল আজিৰ দিনত যেনিবা টাৰ্মেল প্ৰজেক্টবিলাক আজিকালি হ'ল ক'বলৈ গ'লে বিশেষকৈ আমি ৱেষ্টাৰ্ণ বা ইউৰোপিয়ান কাণ্ট্ৰিজবিলাক এইবিলাক বেন কৰিছে, কিন্তু পলিউশ্যন হয়, গতিকে ৰিনিউৱেবল এনাৰ্জিৰ ওপৰত ষ্ট্ৰেছ দিয়া হৈছে। কিন্তু তেনে স্বত্বেও এতিয়া চ'লাৰ আহিল, উইণ্ড এনাৰ্জি আহি গ'ল। তেনেকুৱা ক্ষেত্ৰত যদি আউটডেটেড যেনিবা ফচিল ফুয়েলৰ জৰিয়তে নাইবা টাৰ্মেল প্ৰজেক্ট কিমান দূৰ যুক্তি হ'ব সেইটো মই ধৰিব পৰা নাই। গতিকে মোৰ ধাৰণা যে ইয়াত কিমানজন মানুহ চাকৰিত হ'ব নহ'ব সেইবিলাক মই ক'ব নাযাওঁ, কিন্তু বঙাইগাঁও থাৰ্মেল প্ৰজেক্ট আছে, নিশ্চয় আপোনালোকে কিমানজনক চাকৰি দিছে থাৰ্মেল প্ৰজেক্টত। আৰু আজিৰ দিনত আমাৰ ইয়াত থাৰ্মেল প্ৰজেক্ট চলাবৰ কাৰণে ভাৰতবৰ্ষত যথেষ্ট পৰিমাণৰ কয়লা নাই, আফ্ৰিকাৰ পৰা লৈ আনে, ক'ৰবাৰ পৰা লৈ আনে। গতিকে সেই গোটেই বিষয়টো চাবলৈ গ'লে আমাৰ এইটো হ'ল ট্ৰপিকেল, আমাৰ চ'লাৰ এনাৰ্জি ইয়াত মষ্ট এপ্লিকেবল, আৰু ইয়াৰ কাৰণে ভাৰত চৰকাৰে ক্ৰ'ৰ টকা ইনভেষ্টমেণ্ট কৰিছে। কিন্তু তেনেকুৱা ক্ষেত্ৰত আকৌ যদি টাৰ্মেলত যদি যাব বিচাৰে, নিশ্চয় এইটো মানে ক'বলৈ গ'লে ৰিগ্ৰেছিভ আৰু প্ৰগ্ৰেছিভ নহয়। BTRটো একচুৱেলি জাষ্ট মেমৰেণ্ডাম আণ্ডাৰষ্টেণ্ডিং। ইয়াত কোনো এটা বাইণ্ডিংছ নহয় যে এই চুক্তি একে স্বাক্ষৰ কিবা কাৰ্যকৰী কৰিব লাগে বুলি। ইয়াত কোনো পলিটিকেল কিবাও নাই, বেছিভাগ ডেভেলপমেণ্ট অৰিয়েণ্টেড আৰু যেনেকৈ আইএমছ স্থাপন কৰা হ'ব। গতিকে চৰকাৰেতো স্পষ্ট ক'লে আজিৰ দিনত অল ইণ্ডিয়া ইনষ্টিটিউট মেডিকেল ছায়েন্সৰ এই অঞ্চলত প্ৰয়োজন নাই। অনুষ্ঠান বনাব পাৰিব, ষ্ট্ৰাকচাৰ বনাব পাৰিব, ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব পাৰিব, মেন পাৱাৰ কোনে দিব? কাৰণ আমি জানো যে গুৱাহাটীত যিটো আইন স্থাপন কৰা হৈছে তাত এতিয়ালৈকে ফুলি ফাংচনেল হোৱা নাই। গতিকে এই চুক্তিটো আছিল এটা ৰৈ অহা NDABৰ এটা ছেকশ্যনত একেদখলক আনি পেলাই যেনেকৈ মেইন ষ্ট্ৰীমত মানে একেলগ সোমাই দিয়াৰ যি ব্যৱস্থা শান্তি স্থাপন কৰা।